Hello everyone. মই মানে পিঠা বনাম যেটো পিঠা মই লাইফৰ ফাৰ্স্ট টাইম বনাই আছো মানে মই বনাইছো আপোনালোকে চাই থাকিব কেনেকৈ বনাইছো গোটেইখিনি ৰেচিপি দিয়া নাই তথাপিও অলপ অলপকৈ দিছো আৰু এতিয়া মই নাৰিকলখিনি ৰুকি লৈ আছো নাৰিকলখিনি ৰুকি লৈ পেলাই মই পিঠাৰ হেৰিখিনি ৰেডি কৰিম এতিয়া মোৰ কিলোৱা হৈ গ'ল এতিয়া মই নাৰিকলখিনি ভাজি লৈ আছো নাৰিকলখিনি ভাজি হৈ গ'লে মই হেৰি পিঠাৰ গুৰিখিনি পানী ঢালি ল'ম এতিয়া মই নাৰিকল ভাজা মানে হ'বই এতিয়া লাগি আছো অলপ টাইম মানে ভালকৈ ভাজি ল'ব লাগিব এতিয়া মই অলপ চামুচেৰে লাৰি আছো আৰু পিঠা গুৰিখিনি মই কেনেকৈ মানে ৰেডি কৰিছো এইখিনি মানে মই দেখুৱা নাই নিজে মোবাইলটো ধৰি মানে ভিডিঅ'টো কৰিব লাগেতো এটা মানে বহুত দিগদাৰি পাওঁ মানে দিগদাৰি লাগে সো মানে পিঠাগুৰিখিনি মই যেনেকৈ মানে কৰিছো এনেখিনি দেখুৱা নাই আৰু আপোনালোকে চাব মই যে পিঠাটো বনাইছো ন মই মানে কোনোদিনাই বনোৱা নাই আজি বনাইছো কিন্তু আপোনালোকে চাই কেনে ক'ব নোৱাৰিব যে মই লাইফৰ ফাৰ্স্ট টাইম এইটো পিঠা বনাইছো এনেকুৱা লাগিব যে মই আগতে চাগে বনাইছো মিছা কথাহে কৈ আছো ন এনেকুৱা নহয় মই লাইফৰ ফাৰ্স্ট টাইমে বনাইছো আৰু বনাই পেলাই মোৰ মা দেউতাকো খোৱা নাই মোৰ মানে মাদাৰ ইন ল আৰু ফাদাৰ ইন ল ঠিক খুৱাইছো আৰু মই যিবোৰ পিঠা মানে ফাৰ্স্ট টাইম বনাইছো মানে মোৰ মাদাৰ ইন ল ফাদাৰ ইন ল মানে ফাৰ্স্ট খুৱাইছো আৰু ইয়াতে খুৱাই মানে ট্ৰাই কৰিছো ঘৰত মানে মই একো নকৰো আৰু কৰিবলৈ নিদিয়ে আৰু কৰিব ইচ্ছা নাযায় ঘৰত গ'লে সেনে মানে যি মন গ'লে মানে মই ইয়াতে বনাওঁ আৰু ইয়াতে বনাই পেলাই খুৱাওঁ আৰু মোৰ হাজবেণ্ডে বিশেষকৈ মোৰ হাজবেণ্ডৰ কাৰণে স্পেচিয়েলি বনাওঁ ইয়াক খুৱাওঁ আৰু মোৰ বেবী আছে মোৰ বেবীও খায় সো মানে মোৰ মন গৈ থাকে অলপ বনাবলৈ সেইকাৰণে মই বনাওঁ আৰু চবকে খুৱাওঁ মোৰ হাজবেণ্ডৰ কাৰণে বনাওঁ চবেই খায় আৰু মই এনেকৈ মানে চাউল গুৰিৰে পিঠাখিনি বনাইছো এনেকৈ চামুচটোৰে ডিজাইনটো দিছো আৰু এয়া মোৰ হেৰি হয় ভতিজা ছোৱালী হয় তাই মোৰ ওচৰত বহি কেনে চাই আছে মই কি কৰিছো পিঠা বনাই আছিলো সো তাই বহি পেলাই চাই আছে আৰু কিবা কিবি কৈ আছিলে তাইৰ নাম মেৰিনা হয় আৰু বহি বহি চাই আছিলে ফাইনেলি মোৰ পিঠা বনোৱা ৰেডি হৈ গ'ল এতিয়া মই ভাপত দিম আৰু হৈ যাব আৰু খাব পাৰিম এতিয়া মই পিঠাখিনি ভাপত দিছোঁ আৰু লগতে মই কেইটামান তেল পিঠা বনাই ল'ম আপোনালোকে চাব এয়া মই কেৰাহীটো দি দিছোঁ সৰু কেৰাহী আৰু ইয়াতে মই কেইটামান তেল পিঠা ভাজি লৈছোঁ লাইফৰ ফাৰ্ষ্ট টাইম বনাইছোঁ যদি ইমান বেয়া হোৱা নাই ঠিকে আছে বাৰু পিঠা বনাইছোঁ আৰু কেইটামান বনাই আছোঁ সো মোৰ পিঠা বনোৱা হৈছে বাৰু আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব